মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকক হস্তি বিদ্যাৰ নৱ পাঠটি বুজাই দিবলৈ লৈছোঁ। ইয়াৰ আগৰ ভিডিঅ'টোত মই লেখকৰ পৰিচয় সম্পৰ্কে কিছু কথা কৈছিলোঁ। হাতী লিখা পুথিসমূহৰ ভিতৰত হস্তি বিদ্যাৰ নৱ পুথিখনেই শ্ৰেষ্ঠ পুথি বুলি লেখকে ক'বলৈ বিচাৰিছে। এনেকুৱা ধৰণৰ সচিত্ৰ হাতে লিখা পুথি আৰু কিছু সংখ্যক পোৱা গৈছিল। সেইসমূহৰ ভিতৰত শংখচূড় বধ, ধৰ্ম পুৰাণ, লৱকুশৰ যুদ্ধ, গীত গোবিন্দ, বনমালী দেৱৰ চৰিত্ৰ, সচিত্ৰ ভাগৱত ইত্যাদি। অনুসন্ধান কৰিলে আৰু এনে অনেক গ্ৰন্থ পোৱা যাব বুলি লেখকে ক'বলৈ বিচাৰিছে। সকলো পুথি যদি পোহৰলৈ আহে তেতিয়াহ'লে অসমীয়া জাতীয় কৃষ্টিৰ মৰ্যাদা বহুগুণে বাঢ়িব। লগতে অতীতৰ বিষয় অধ্যয়নৰ কাৰণে বহু সমল পোৱা যাব পাৰে। এই পুথিখন ৰচনা হৈছিলে স্বৰ্গদেউ শিৱসিংহ মহাৰাজ আৰু বৰকুঁৱৰী অম্বিকা দেৱীৰ আদেশ অনুসৰি আৰু ৰচনা কৰিছিল সুকুমাৰ বৰকাথে 1656 শকত অৰ্থাৎ 1734 খ্ৰীষ্টাব্দত। এই পুথিত থকা চিত্ৰসমূহ আঁকিছিল দুজন চিত্ৰকৰে। তেওঁলোকৰ নাম আছিল দিলবৰ আৰু দুচাই, আৰু তেওঁলোক এগৰাকী ভাতীৰ আৰু এগৰাকী আমাৰ থলুৱা বুলি কোৱা হৈছে। দিলবৰ মুছলমান বুলি সন্দেহ কৰা হৈছে আৰু দুচাই আছিলে হিন্দু। পুথিত গ্ৰন্থকাৰ দুজনা চিত্ৰকৰ দিলবৰ আৰু দুচাই স্বৰ্গদেউ শিৱসিংহ আৰু বৰকুঁৱৰী অম্বিকা দেৱী আৰু তেওঁলোকৰ সন্তান উগ্ৰসিংহ কোঁৱৰৰ ছবি পোৱা যায়, অৰ্থাৎ তেওঁলোকৰ ছবি গ্ৰন্থখনত অংকন কৰা আছে। অসম হাতী প্ৰধান দেশ। এতিয়াও অসমত হাতীৰ উৎপাতৰ বিষয়ে তোমালোকে বিভিন্ন বাতৰিবিলাকত পায়ে থাকা। ইয়াৰ পৰ্বতীয়া কন্দৰে হাতী গেছ খাই আছিল আৰু এতিয়াও আছে বুলি কৈছে। সম্ভ্ৰান্ত ঘৰততো তেতিয়াৰ দিনত হাতী থকা এটা নিয়মেই আছিলে। যাৰ হাতী নাই তেওঁলোকক অভিজাত বুলি ধৰাই নহৈছিল। বিয়া বাৰু বা সমাৰোহ যাত্ৰা ইত্যাদিত হাতীৰ প্ৰচলন আছিল। দীঘলীয়া যাত্ৰাৰ কাৰণেও হাতীৰ ব্যৱহাৰ কৰা হৈছিল। সৈন্যবাহিনীৰ কাৰণেও হাতী ব্যৱহাৰ কৰা হৈছিল। এইখিনিতে মই তোমালোকক হোমেন বৰগোহাঞিদেৱে ৰচনা কৰা হাতী নামৰ গল্পটিৰ কথা ক'ব বিচাৰিছোঁ। তোমালোকে যদি সেই গল্পটি পঢ়ি চোৱা, অসমীয়া সমাজত আভিজাত্যৰ প্ৰতীক হিচাপে হাতী কেনেকৈ ব্যৱহাৰ হৈছিল সেই বিষয়ে তোমালোকে অনুমান কৰিব পাৰিবা। এতিয়া হস্তি গ্ৰন্থনো কি? হস্তি গ্ৰন্থতনো কি উল্লেখ আছে? হাতীক শিকোৱা, হাতীৰ চক ভঙা, হাতীৰে কাঠ টনা আদি টান কাম কৰা, হাতীৰ ব্যাধি প্ৰতিকাৰ, এইবিলাকৰ বিষয়ে অসমত উপযুক্ত শিক্ষা থকা বহু পুথিৰ প্ৰচলন আছিল। হাতীৰ বিষয়ে অসমত থকা জনজাতীয় লোকসকলে বহু কথা জানিছিল বুলি কৈছে খামটি, চিংফৌ, নৰা, ফাকিয়াল, মৰাণ আদি জনজাতীয় লোকসকলে। তেওঁলোকৰ পৰাই সাধাৰণতে হাতীৰ ফান্দি, অৰ্থাৎ যিসকলে হাতী ধৰিছিল, আৰু মাউত, যিয়ে হাতী পৰিচালনা কৰিছিল। ৰজাৰ কোঁৱৰ, ডাঙৰীয়া, ফুকনসকলৰ ল'ৰাও হাতী চলোৱা কামত পৰিণত আছিল, কাৰণ তেওঁলোকে সদায় হাতী ব্যৱহাৰ কৰিছিল। গতিকে এই কামত তেওঁলোক পৰিণত হৈ পৰিছিল। অসমত হাতীৰ প্ৰাচুৰ্যৰ কাৰণে হয়তো কামৰূপৰ যিসকল প্ৰাচীন নৃপতি তেওঁলোকে হাতীকে ধ্বজা হিচাপে ব্যৱহাৰ কৰিছিল, আৰু তেনে ৰজাক গজধ্বজ খিতাপেৰে বিভূষিত কৰা হৈছিল। ৰঘুবংশ এখন সংস্কৃত গ্ৰন্থ, য'ত নেকি উল্লেখ আছিল যে ইন্দুমতীৰ স্বয়ম্বৰত ৰাজকুমাৰ অজয় হেনো বিবাহ মণ্ডপত কামৰূপেশ্বৰৰ হাতত ধৰি হাতীৰ পৰা অৱতৰণ কৰিছিল। তাহানিও যে হাতীৰ ব্যৱহাৰ আছিল সেই কথা আমি বুজিব পাৰোঁ। প্ৰাচীন তামৰ ফলিবিলাকত আৰু বুৰঞ্জী পুথিবিলাকতো অসমত হাতীৰ প্ৰচলন থকাৰ কথা উল্লেখ আছে। অসমীয়া ভাষাতেই নহয়, সংস্কৃত ভাষাতো হাতীৰ বিষয়ে অলেখ গ্ৰন্থ পোৱা যায়। তেনে কেইখনমান গ্ৰন্থৰ নাম ইয়াত উল্লেখ কৰা হৈছে। সেইকেইখন হৈছে পালকাব্য মুনিয়ে ৰচনা কৰা হস্তি আয়ুৰ্বেদ, নীলকণ্ঠই ৰচনা কৰা মাতংগ লীলা, তাঞ্জোৰত থকা অসম্পূৰ্ণ সংস্কৃত পুথি আৰু গজেন্দ্ৰ চিন্তামণি। ডক্টৰ সত্যেন্দ্ৰনাথ শৰ্মাই তেওঁৰ গ্ৰন্থত গজেন্দ্ৰ চিন্তামণি গ্ৰন্থখনৰ আধাৰতেই ৰচনা কৰা বুলি কৈছে। ইয়াৰ বাহিৰেও বৰাহ মিহিৰৰ বৃহৎ সংহিতা নামৰ গ্ৰন্থ, সোমদেৱৰ যশস্তিলক, কৌটিলৰ অৰ্থশাস্ত্ৰ আৰু কামণ্ডকীয় নীতিসাৰ ইত্যাদি গ্ৰন্থতো গজশাস্ত্ৰৰ বিষয়ে দীঘলীয়া আভাস পোৱা যায়। সুকুমাৰ বৰকাথক অসমীয়া গজশাস্ত্ৰৰ বিশাৰদ বুলি কোৱা হৈছে, আৰু তেওঁ সংস্কৃত গ্ৰন্থ কিছুমানৰ বাহিৰেও অসমত প্ৰচলিত সকলো পুথিত আতিকাষৰীয়া জাতিৰ মাজত প্ৰচলিত হাতীৰ ব্যাধিৰ নানা প্ৰতিকাৰৰ কথাও পুথিত সন্নিৱিষ্ট কৰিছে। গতিকে দেশ বিদেশৰ সকলো হস্তি জ্ঞানৰ একত্ৰীকৰণ হিচাপে হস্তি বিদ্যাৰ নৱ পুথিখনৰ মূল্য যথেষ্ট বুলি লেখকে কৈছে, কিয়নো ইয়াত সংস্কৃতৰ দাঁতিকাষৰীয়া জনজাতীয় লোকসকলৰ সকলোৰে হস্তি জ্ঞানৰ বিষয়ে উল্লেখ কৰা
আছে আৰু চিত্ৰৰ সৈতে উল্লেখ কৰা আছে। এই পুথি ৰচনা কেনেকৈ কৈছিল সেই বিষয়ে লেখকে উল্লেখ কৰিছে। চোৱা যে মান্তৰ ৰজাৰ হাতী যেতিয়া মৰিবলৈ ধৰিছিল তেতিয়া পণ্ডিতে কাকত চাই বিধি দিলে আৰু সেই বিধিমতে ৰজাই কাম কৰাত হাতী মৰিবলৈ এৰিলে। যি ৰজাৰ হাতত এই কাকত থাকে সেইমতে কাম কৰিলে বা দেউতাক মাননি দিলে হাতী নমৰে। আৰু এইদৰে গজশাস্ত্ৰৰ উদ্ভৱ হোৱা বুলি ক'বলৈ বিচৰা হৈছে। কাৰণ এনে কাকত লগত ৰাখি পেলাই হাতী যেতিয়া নমৰা হ'ল তেতিয়াই গজশাস্ত্ৰ অৰ্থাৎ ষষ্ঠী শাস্ত্ৰবোৰ বা ষষ্ঠী গ্ৰন্থবোৰ ৰচনা হ'ল বা হ'বলৈ ল'লে। ষষ্ঠী বিদ্যাৰ্ণৱ পুথিৰ অন্তৰ্গত প্ৰধান বিষয়বস্তু অৰ্থাৎ কি কি বিষয়নো এই গ্ৰন্থত আলোচনা কৰা হৈছে তাক এনেদৰে উল্লেখ কৰা হৈছে। বিবিধ হাতীৰ লক্ষণ, হাতীশাল নিৰ্মাণৰ নিয়ম অৰ্থাৎ হাতী য'ত ৰখা হয় তাকে হাতীশাল বোলা হৈছে, কেনেকৈ নিৰ্মাণ কৰা হয়, হাতী বন্ধা খুঁটা, হাতী বান্ধিবলৈ যি খুঁটা ব্যৱহাৰ কৰে সেই খুঁটা কেনে হ'ব লাগিব বা কি কাঠৰ হ'ব লাগিব সেই বিধান উল্লেখ আছে। হাতী দাঁতৰ মূল্য, হাতী দাঁত কিমান মূল্যৱান তোমালোকে নিশ্চয় জানাই। যাত্ৰাকালত বা উভতি অহাৰ পাছত হাতীৰ লগত কি কি শুভ কাম কৰা উচিত, কামন্তকীয় নীতিসাৰ মতে ষষ্ঠীৰ কৰ্ম, যুদ্ধ ষষ্ঠীৰ কথা অৰ্থাৎ যুদ্ধত ব্যৱহাৰ হ'বলগীয়া হাতীৰ বিষয়ে, নিন্দিত হাতীৰ কথা, ৰজাৰ গড়ৰ বাজত থাকিবলগীয়া হাতী, অন্য ৰজাৰ লগত অপ্ৰীতিবৰ্ধক হাতী, বেয়া হাতীৰ লক্ষণ, স্বৰ্গদেৱৰ ঘাই হাতী শিকোৱাৰ নিৰ্বন্ধ অৰ্থাৎ স্বৰ্গদেৱে যি হাতী ব্যৱহাৰ কৰে তাক কেনেকৈ শিকাব লাগে সেই বিষয়ে বিধান, ময়দাৰ, মেদবৃদ্ধি, পুষ্টি, মন চোকা আৰু বলৱন্ত হোৱাৰ নিয়ম, ষষ্ঠী বৈশ্য হোৱাৰ মন্ত্ৰ অৰ্থাৎ কেনেকৈ হাতীক বশ কৰিব লাগে সেই মন্ত্ৰ আদিৰ উল্লেখেই হৈছে ষষ্ঠী গ্ৰন্থসমূহৰ মূল বিষয়বস্তু। ষষ্ঠী বিদ্যাৰ্ণৱ পুথিত থকা ছবিবিলাকৰ বৈশিষ্ট্যৰ বিষয়েও এইখিনিতে লেখকে উল্লেখ কৰিছে। কেনেধৰণৰ বৈশিষ্ট্য চোৱা, বিবিধ হাতীৰ দোষ আৰু গুণৰ বৰ্ণনাৰ সূত্ৰে লগতে ছবিও দিয়া হৈছে অৰ্থাৎ বৰ্ণনা কৰিয়েই লেখকে এৰা নাই, তাত ছবি উল্লেখ কৰি যাতে সহজে বুজিব পাৰে। ৰজা কোন হাতীত উঠিলে ভাল, কোন হাতীত উঠিলে বেয়া, কোন হাতী থাকিলে ৰজাৰ কুশল হ'ব ইত্যাদি বৰ্ণনা কৰাৰ লগতে কি কৰিছে চিত্ৰকৰে পৃষ্ঠপোষক ৰজা শিৱসিংহ আৰু বৰকৌৰী অম্বিকা দেৱীৰো চিত্ৰ লগতে তেওঁলোকৰ চৰাৰ বিষয়াসকলৰো চিত্ৰ ইয়াত দিছে। সেই দেখি শিৱসিংহ ৰজাৰ ৰাজচৰাৰ বিবিধ অৱস্থাৰ ছবি এই গ্ৰন্থত পোৱা যায়। ইয়াৰ উপৰিও আঠু দেশৰ যশস্যাৰূপে চন্দ্ৰতাপে আচ্ছাদন কৰিছে বুলি কৈ ভাৰতৰ 8জন ৰজাৰ ছবি দিয়া হৈছে। অৱশ্যে এই 8জন ৰজা কোন বা ক'ৰ সেই বিষয়ে জনা নগ'ল, নহ'লে হয়তো সেই বিষয়েও যথেষ্ট অধ্যয়নৰ সমল পোৱা গ'লহেঁতেন। স্বৰ্গদেৱক নানান উপহাৰ বস্তু দিয়াৰ ছবিও পুথিখনত অংকিত আছে। ইয়াতে মংগলদায়ক হাতী অৰ্থাৎ কোনবোৰ হাতীৰ দ্বাৰা ৰজাৰ মংগল হয় সেই বিষয়ে ইয়াত বৰ্ণনা এনেদৰে কৰিছে। শ্যামবৰ্ণ অৰ্থাৎ ক'লা বৰণীয়া, সুন্দৰ, শৰীৰ স্থূল, দুই দন্ত দীৰ্ঘ অৰ্থাৎ দুয়োটা দাঁত দীঘল, সমান ৰং কৰা, আগলৈ চাপি যোৱা, কালশিলি বৰ্ণ, অগ্ৰজোঙা, নখ অল্প কলীয়া অৰ্থাৎ অলপ অলপ ক'লা বৰ্ণৰ, বলৱন্ত আৰু আকৌ যদি পায় ৰজাৰ বহুত ধন লাভ হয় অৰ্থাৎ এনেকুৱা হাতী যদি পায় সেইজন ৰজাৰ ধন লাভ হয় আৰু আকৌ উত্তম আহাৰ দিয়ে বশ কৰিব পাৰি অৰ্থাৎ এনেকুৱা হাতীক সুষম খাদ্য দি বা উত্তম আহাৰ দি বশ কৰিব পৰা যায়। বিশেষ মন কৰিবলগীয়া এই যে এই পুথিত থকা ৰজা, বিষয়া, দোলা-কাষৰীয়া আদিৰ ছবিত অৰ্পিত কৰা কিছু সাজপাৰ মোগলী ধৰণৰ অৰ্থাৎ এই ছবিৰ দ্বাৰা আমি গম পাইছিলোঁ যে সেই সময়ত মোগলী সাজপাৰৰ প্ৰচলন ইতিমধ্যে আৰম্ভ হৈ গৈছিল। কাৰণ মোগল ৰজাসকলৰ বা মোগল বিষয়াসকলে যি বস্ত্ৰ ব্যৱহাৰ কৰিছিল সেই বস্ত্ৰ আহোম বিষয়াসকলেও পৰিধান কৰিছিল। আগৰ দিনত স্বৰ্গদেউসকলৰ শিৰ বস্ত্ৰ আছিল ফচৌ অৰ্থাৎ আহোম ৰজাসকলে মূৰত পিন্ধা বস্ত্ৰবিধৰ নাম হৈছিলে ফচৌ। শংখচূড় বধত মহাৰাজ গদাধৰ সিংহৰ ছবিত এই ফচৌকে ব্যৱহাৰ কৰা হৈছে। ৰুদ্ৰসিংহ স্বৰ্গদেউ ৰজাৰ দিনৰে পৰা মোগলী প্ৰথামতে নতুন সাজপাৰৰ প্ৰচলন হৈছিল। এইটো এটা প্ৰশ্ন আহি থাকে কিন্তু কেতিয়াৰ পৰা মোগলী সাজপাৰৰ প্ৰথা আহোম বিষয়াসকলে কৰিবলৈ লৈছিল, সেয়া হৈছে স্বৰ্গদেউ ৰুদ্ৰসিংহ দিনৰ পৰা। আৰু এই সাজপাৰৰ নাম আছিলে জামা, পাগ, ইজাৰ আদি। তোমালোকে শব্দ অৰ্থত পাবা এইবোৰৰ অৰ্থ। ইজাৰ হৈছে দীঘলীয়া পায়জামা।
পোনতে ডাঙৰীয়াসকলে দেশৰ ধৰণেৰি এই ধৰণে বিদেশী কাপোৰ পিন্ধিবলৈ অমান্তি হৈছিল যদিও পিছলৈ কিন্তু তেওঁলোকে বৰচৰা অৰ্থাৎ য'ত স্বৰ্গদেৱে বিষয়াসকলৰ লগত মন্ত্ৰণা কৰিছিল তাক বৰচৰা বোলা হৈছিল। বৰচৰাত মোগলী প্ৰথা অনুযায়ী বস্ত্ৰ পৰিধান কৰিছিল। হস্তি বিদ্যাৰ নামৰ পুথিখনৰ কিছুমান ছবি ম্লান হৈ পৰিছে যদিও ইয়াৰে বহু চিত্ৰ এতিয়াও বিতোপন বা উজ্জ্বল বা জকমক হৈ থকা বুলি কৈছে। ইয়াতে লেখকে এটা সূত্ৰ দিছে যে কি আহিলাৰেনো এই ৰংবিলাক প্ৰস্তুত কৰা হৈছিল তাক কিন্তু অনুসন্ধান কৰিব লাগে। অৰ্থাৎ কোনোবা এই বিষয়ে অধ্যয়নত আগ্ৰহী ব্যক্তি যদি থাকে তেতিয়াহ'লে এই বিষয়ে অধ্যয়ন কৰিলে আমি যথেষ্ট ঐতিহাসিক তথ্য পাবলৈ সক্ষম হ'ম। এই পুথিখন ক'ৰ পৰা সংগ্ৰহ কৰিছিল সেই সম্পৰ্কে লেখকে কৈছে যে হেমচন্দ্ৰ গোস্বামী ডাঙৰীয়াই অসমৰ সুপ্ৰসিদ্ধ মন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোহাঁই সন্ততি লোকেশ্বৰ বুঢ়াগোহাঁইৰ ঘৰৰ পৰা আনিছিল আৰু তেওঁৰ পিতৃদেৱতা মহীধৰ বুঢ়াগোহাঁইৰ নাম এঠাইত এই গ্ৰন্থত পোৱা গৈছে। পুথিৰ বহুখিনি পাত নাই যদিও মৰাণৰ বিপ্লৱত অসমৰ বহু ঐশ্বৰ্য লোপ পোৱাৰ দৰে এই পুথিৰ কিছুমান পাতো হেৰুৱা বুলি অনুমান কৰা হৈছে। তথাপি যিখিনি আছে তাৰ পৰাই অসমৰ চিত্ৰকলা বা গজশাস্ত্ৰৰ ঐতিহ্যৰ বিষয়ে আমি যথেষ্ট কথা জানিব পাৰোঁ। শেষত পুথিৰ গদ্যৰ বিষয়ে ইয়াত লেখকে কৈছে এই পুথিত দুই ধৰণৰ গদ্য ব্যৱহাৰ কৰা হৈছিল। এটা হৈছে সংস্কৃতগ্ৰন্থী অসমীয়া আৰু আনটো হৈছে সৰল অসমীয়া। ইয়াত দুয়োটাৰে উদাহৰণ অলপ দাঙি ধৰিছে। মই অকণমান কৈ দিছোঁ। ইন্দ্ৰ বংশসৰোবৰ পদ্মপুষ্পৰ তুল্য হৈছে যি মহাৰাজা আৰু নীতিবিদ্যাৰো আনন্দিত হৈ বৃহস্পতিক উপালম্ভ কৰিছে যি মহাৰজা আৰু গম্ভীৰ ধীৰ ধাৰ্মিকসকলৰ মধ্যত শ্ৰেষ্ঠতৰ সৌমাৰ পীঠৰ ঈশ্বৰ শ্ৰীযুক্ত শ্ৰীমন্ত শিৱসিংহ যি মহাৰাজা আপোনাৰ চন্দৰ বিলাস বিদগ্ধতা ভাৱেৰে পৃথিৱীত সকলো সুন্দৰীগণৰ গৰ্বক চুৰ কৰিছে যি মহাদেৱে সেইকাৰণে অতিশয় বিৰাজমান হৈছে যি শ্ৰী শ্ৰী অম্বিকা নাম মহাদেৱী সেই দুজনৰ আজ্ঞাৰত্নমালা শিৰত ধৰি সুকুমাৰ বৰকাথে এই হস্তি বিদ্যাৰ নৱসাৰ সংগ্ৰহ কৰি ৰচিল। অৰ্থাৎ কেনেকৈনো এই গ্ৰন্থ ৰচিলে সেই বিষয়ে ক'বলৈ গৈ লেখকে এই সংস্কৃত গ্ৰন্থী গদ্যখিনি ব্যৱহাৰ কৰিছে। সৰল অসমীয়া গদ্যৰ চানেকি এইদৰে দিছে। পাতালৰ জাতে যি হাতী আহিছে তাৰ মুখৰূপ দেখি গা ৰাতুল চন্দনৰ বৰ্ণনা হেন দেখি নেজ মাটি লুটি যায় মোৰ জোকাৰি থাকে পানী পৰুৱাৰ বুলন যেন বুলন। অৰ্থাৎ বুলন মানে খোজ। ইয়াত হাতীৰ খোজৰ বিষয়ে বৰ্ণনা কৰিছে। আৰে টিপৰ কথা বহুত বহুনাত বহিব কলা ফুলেৰে চেপি দাবি ধৰি অলপ কৰি আঙুলি কাণত লগাব আকৌ সি থিয় কৰি যাব পাছ মাওঁতে দাবি মাৰিব তেহে মূৰ দাঙি যাব। হাতী পৰিচালনা কৰিবলৈ মাওঁতে কেনে কৌশল ব্যৱহাৰ কৰে সেই বিষয়ে বৰ্ণনা কৰিছে। এই গ্ৰন্থখন অসমীয়া জাতিৰ এক অমূল্য সম্পদ। মহাত্মা গান্ধী, পণ্ডিত জৱাহৰলাল নেহৰু, ডাক্তৰ ৰাজেন্দ্ৰ প্ৰসাদ ইত্যাদি অনেক খ্যাতনামা ব্যক্তিয়ে এই পুথিখন চাই প্ৰশংসাসূচক মন্তব্য কৰিছে। সকলো ছবিৰে সৈতে এই পুথিখন যদি প্ৰকাশ কৰিবলগীয়া হয় তেতিয়াহ'লে যথেষ্ট খৰচ পৰিব। কিন্তু যদি প্ৰকাশ কৰা হয় তেতিয়াহ'লে অসমীয়া জাতিৰ কৃষ্টি বৈভৱ চিনি নোপোৱাসকলেও ভালকৈ চিনি পাব। অৰ্থাৎ অসমীয়া জাতিৰ অতীত ঐতিহ্যৰ পৰিচয় দাঙি ধৰিবলৈ এই গ্ৰন্থখন প্ৰকাশ হোৱাৰ প্ৰয়োজন আৰু বিশ্ব দৰবাৰত অসমীয়া সংস্কৃতিৰ প্ৰচাৰৰ কাৰণেও এই গ্ৰন্থখন প্ৰকাশ হোৱাৰ প্ৰয়োজন। লেখকে এই গ্ৰন্থখন প্ৰকাশ যাতে কোনোবাই কৰিবলৈ আগবাঢ়ি আহে তাৰ কাৰণে হয়তো এই কথাখিনি সংযোগ কৰিছে। ইয়াতে আমি অসমীয়া চিত্ৰকলা, অসমীয়া গদ্য বা পুৰণি অসমীয়া গজশাস্ত্ৰ ইত্যাদি অনেক কথাৰ আভাস পালোঁ। অৰ্থাৎ অসমৰ অতীত ঐতিহ্য যে কিমান সমৃদ্ধিশালী আছিল এই গ্ৰন্থখনৰ ওপৰত লিখা এই প্ৰবন্ধটিৰ জৰিয়তে আমি বহু কথাৰেই উমান পাব পাৰোঁ। ডক্টৰ সূৰ্যকুমাৰ ভূঞাদেৱে হয়তো সেইকাৰণে অসমৰ ইতিহাস সম্পৰ্কীয় গৱেষণাৰ প্ৰতি ইমান আগ্ৰহী হৈ পৰিছিল। কাৰণ অসমৰ ইতিহাসত থকা এনে বহু কথাই বিশ্ব দৰবাৰলৈ উলিয়াই অনা প্ৰয়োজন। ইয়াৰ পিছৰ ভিডিঅ'টোত আমি বাকী প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। আশা কৰোঁ তোমালোকে পাঠটি বুজি পাবা আৰু কিবা যদি বুজি নোপোৱা কথা থাকে তোমালোকে কমেণ্ট কৰিলে বা মেছেজ দিলে মই কথাখিনি সামৰি ল'বলৈ যত্ন কৰিম।